प्रश्न नम्बर 1 पंजाब জালিয়াৱালা বাগ হত্যাকাণ্ডৰ নায়ক কোন আছিল? उत्तर হৈছে জেনেৰেল ডায়াৰ। 2 নম্বৰ প্ৰশ্ন হিন্দু সভ্যতাৰ বাবে বিখ্যাত নগৰ দুখন কি কি? উত্তৰটো হৈছে হৰপ্পা আৰু মহেঞ্জোদাৰো। 3 নম্বৰ প্ৰশ্ন ভাৰতীয় আৰ্যসকলৰ প্ৰাচীনতম গ্ৰন্থ কি? उत्तर ऋग्वेद। 4 নম্বৰ প্ৰশ্ন হৰপ্পা আৰু মহেঞ্জোদাৰোৰ অনুসন্ধান কৰা পুৰাতত্ত্ববিদ কোন আছিল? উত্তৰটো হৈছে ৰাখাল দাস বেনাৰ্জী। 5 নম্বৰ প্ৰশ্ন ভাৰতত মৌৰ্য বংশৰ সংস্থাপক কোন আছিল? उत्तर হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। 6 নম্বৰ প্ৰশ্ন মেগাস্থেনিয়াছে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে ইণ্ডিকা। 7 নম্বৰ প্ৰশ্ন সম্ৰাট অশোকে ধৰ্ম প্ৰচাৰৰ বাবে বিদেশলৈ প্ৰতিনিধি পঠোৱা দেশ দুখনৰ নাম কি কি? উত্তৰটো হৈছে সিংহল, শ্ৰীলংকা আৰু চীন দেশ। 8 নম্বৰ প্ৰশ্ন যজ্ঞসেন ক'ৰ ৰজা আছিল? উত্তৰটো হৈছে বিদৰ্ভৰ। 9 নম্বৰ প্ৰশ্ন কনিষ্ক কোন বংশৰ ৰজা আছিল? উত্তৰটো হৈছে কুষাণ বংশৰ। 10 নম্বৰ প্ৰশ্ন দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনৰ কালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক কোন আছিল? উত্তৰটো হৈছে ফাহিয়ান। 11 নম্বৰ প্ৰশ্ন অভিজ্ঞান শকুন্তলম গ্ৰন্থখন কোনে প্ৰণয়ন কৰিছিল? উত্তৰটো হৈছে মহাকবি কালিদাস। 12 নম্বৰ প্ৰশ্ন দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰটো হৈছে কুতুবুদ্দিন আইবাক। 13 নম্বৰ প্ৰশ্ন চেঙ্গিজ খানে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰটো হৈছে 1221 চনত। 14 নম্বৰ প্ৰশ্ন খিলজী বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰটো হৈছে জালালুদ্দিন খিলজী। 15 নম্বৰ প্ৰশ্ন তুগলক বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰটো হৈছে গিয়াসুদ্দিন তুগলক। 16 নম্বৰ প্ৰশ্ন ভাৰতৰ বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? উত্তৰটো হৈছে মহম্মদ বিন তুগলক। 17 নম্বৰ প্ৰশ্ন তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰটো হৈছে 1398 চনত। 18 নম্বৰ প্ৰশ্ন বাবৰৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰটো হৈছে তুজুক-ই-বাবৰি। 19 নম্বৰ প্ৰশ্ন, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? উত্তৰটো হৈছে 1526 চনত। 20 নম্বৰ প্ৰশ্ন, আকবৰনামা আৰু আইন-ই-আকবৰী কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে আবুল ফাজল।